প্ৰিয় বন্ধু কি কৰিছে কৰোনা মহামাৰী বুলি ঘৰত সোমাই থাকি কেতিয়াবা বাৰু আপোনাৰ আমনি লাগে নে নালাগে কালিৰে পৰা নেৰা নেপেৰা বৰষুণ কেতিয়াবা ঘৰত সোমাই থাকি বিৰাট আমনি লাগে তো তেনেকুৱা লাগিল কালি ভিডিঅ' বনোৱা নহ'লে কালি হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিলে আপোনালোক সকলো মানে বেছিভাগ মানুহে ৰিজাল্টক লৈ ব্যস্ত হৈ থাকে আজি কি কৰোঁ কি নকৰোঁ লাগে ভাইটি এজন আছিলে ছিকিমত আছিলে মানে ৰ'ব ৰিজাল্টক লৈ কালি এটা নিউজ চেনেলত দেখিছোঁ মানে নিউজ এটাত যে কলা শাখাত পঢ়ি থকা ছোৱালীজনীক লৈ পেলাই এটা বাতৰি পৰিৱেশন কৰিছে বাতৰিটোত কৈছে মানে যে তাই কলা শাখাত স্থান লাভ কৰিও তাই মানে কোনো চিকিৎসক হোৱাৰ অভিযন্তা হোৱাৰ কোনো মন নাই তো কলা শাখাত পঢ়িতো আৰু এনেও চিকিৎসক অভিযন্তা হ'ব নোৱাৰিব আকৌ আজি দেখিছোঁ কিছুমানে কটন বিশ্ববিদ্যালয়ক লৈ বিৰাট সমালোচনা কৰি আছে কটন বিশ্ববিদ্যালয় ভাবি গুণি থাকোঁতে এটা ভাইটি এটালৈ মনত পৰিল সি আছিলেগৈ ছিকিমত আছিলে মানে সি কৈছিলে এটা এগৰাকী চাৰুকাৰু শিল্পী তো সি বেম্বো প্ৰশিক্ষণ এটা দিবৰ কাৰণে বাঁহৰ প্ৰশিক্ষণ দিবৰ কাৰণে ছিকিমলৈ গৈছিলে 20 দিনৰ কাৰণে কিন্তু লকডাউনৰ কাৰণে সি ছিকিমৰ পৰা আহিব নোৱাৰা হ'ল আৰু ছিকিমতে থাকি গ'ল প্ৰায় 2 মাহ সময় সি ছিকিমত থাকিলে ছিকিমত কিন্তু সি বৰ সুন্দৰভাৱে সময়খিনি পাৰ কৰিলে বৰ ধুনীয়া বস্তু বনালে মই তাক ক'লোঁ ছিকিমখন এবাৰ দেখুৱা সি দক্ষিণ ছিকিমত আছিলে তো তাৰে ওচৰ পাজৰ অকণমান ঠাই সি দেখুৱালে আৰু সি বনোৱা বস্তুখিনি দেখুৱালে তো বলক আমি এবাৰ তাৰ লগতে গৈ অকণমান ছিকিমৰ পৰা গৈ আহোঁ बड़ो मान्छे बड़ो क्यों देखता है तपाईँले राम्रो दादु राम्रो मेरो हाम्रो यहाँ सुन्दर रास्ता सिक्किমৰ এই যে দেখি থকা পাহাৰটো হৈছে দাৰ্জিলিং চিটিৰ মই আছোঁ এতিয়া ছিকিম ৰাজ্যৰ দক্ষিণ জিলাত ইয়াৰ প্ৰাকৃতিক পৰিৱেশ বহুত সুন্দৰ হয় মোৰ নাম বসন্ত নাথ মোৰ ঘৰ শিৱসাগৰ জিলাৰ বকতা ননাথ গাঁৱত বিশেষকৈ বৰ্তমান মই বাঁহ শিল্পৰ লগত জড়িত হৈ আছোঁ বকতা ননাথ গাঁওখন বাঁহ বেতৰ কামৰ কাৰণে এখন বিখ্যাত গাঁও পৰম্পৰাগতভাৱে ময়ো সৰুৰে পৰা বাঁহ বেতৰ কাম শিকিছিলোঁ স্কুলীয়া জীৱনত ডলা চালনী খৰাহী ইত্যাদি বস্তু প্ৰস্তুত কৰিছিলোঁ 2008 চনত ননাথ গাঁৱৰ বিশিষ্ট বাঁহশিল্পী মোহন শইকীয়া দেৱৰ ওচৰত প্ৰশিক্ষণ লৈছিলোঁ প্ৰায় 3 বছৰ সময় তেওঁৰ লগত কাম কৰিছিলোঁ 2011 চনত লগ পাইছিলোঁ শিৱসাগৰ জিলা শ্ৰী শ্ৰী খাটপাহাৰৰ বিশিষ্ট মুখাশিল্পী শিল্পগুৰু ৰেৱকান্ত মহন্তদেৱৰ ওচৰত মই মুখাশিল্পৰ প্ৰশিক্ষণ লৈছিলোঁ আৰু ৰেৱকান্ত মহন্তদেৱৰ সৈতে অসমৰ বিভিন্ন ঠাইত মুখাশিল্পৰ কৰ্মশালাত সহ প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰিছিলোঁ 2012 চনত জুলাইৰ পৰা ডিচেম্বৰ মাহলৈকে ত্ৰিপুৰাৰ আগৰতলাত বেম্বো এণ্ড কেন ডেভেলপমেণ্ট ইনষ্টিটিউটত ছমহীয়া এটা প্ৰশিক্ষণ লৈছিলোঁ 2013 চনৰ এপ্ৰিল মাহত শিৱসাগৰৰ উদ্যোগ আৰু বাণিজ্যিক কেন্দ্ৰৰ তৰফৰ পৰা প্ৰায় 80,000 টকা বাঁহ শিল্পত ব্যৱহাৰ কৰিব পৰা কিছুমান যন্ত্ৰপাতি সাহায্য পাইছিলোঁ 2018 চনৰ ছেপ্টেম্বৰ মাহৰ গুৱাহাটী কেন এণ্ড বেম্বো টেকন'লজি চেণ্টাৰত এমহীয়া এটা প্ৰশিক্ষণ লৈছিলোঁ
বৰ্তমান মই এতিয়া এজন বাঁহ শিল্পৰ যোগেদি স্বাৱলম্বন কৰিব পৰা এজন যুৱক হিচাপে মই ক'ব পাৰোঁ নিজকে। আৰু বৰ্তমান মই অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ কেইবা ঠাইতো বাঁহ শিল্পৰ প্ৰশিক্ষক হিচাপে কাম কৰিছোঁ। 2018 চনত মৰিগাঁও আৰু ডিমা হাছাওত CBTC তৰফৰ পৰা প্ৰশিক্ষক হিচাপে কাম কৰিবলৈ সুবিধা দিছিল। 2019 চনত ত্ৰিপুৰা তেলিয়ামুৰা জিলাত এটা 20 দিনীয়া প্ৰশিক্ষণ দিছিলোঁ আগষ্ট মাহত। 2019 চনৰ ডিচেম্বৰ মাহত মেঘালয় ৰাজ্যৰ ৱেষ্ট গাৰো হিলছত 20 দিনীয়া এটা প্ৰশিক্ষণ দিছিলোঁ। বৰ্তমান মই ছিকিম ৰাজ্যৰ দক্ষিণ ছিকিম জিলাত 20 দিনীয়া ট্ৰেইনিং এটা দিবলৈ আহিছিলোঁ। আৰু ইয়াত ছিকিমৰ সুন্দৰ পৰিৱেশ, ইয়াত খুব সুন্দৰ লাগে, থাকি ভাল লাগে, ইমান গৰম নহয়। আৰু ভৱিষ্যতে বাঁহ শিল্পৰ যোগেদি চৰকাৰৰ পৰা কিছু আৰু যদি সাহাৰ্য পাওঁ, নিজৰ লগতে আৰু এই কৰ্ম আগ্ৰহী যুৱকসকলক স্বাৱলম্বন হোৱাত সহায় কৰিব পাৰিম।